হেল্ল' পুৰাণ, আজি ওলালোঁ ভাইটিক এক্সামত থ'বলৈ বুলি। যিহেতু ভাইটিৰ এক্সাম হৈ আছে, এতিয়া ওলাই ৰেডি হ'লোঁ আৰু এইফালে ভাইটিয়ে মা দেউতা দুইজনকে সেৱা জনাই মেলি লৈছে আৰু ধুনীয়াকৈ। এতিয়া ওলাই আহিছোঁ আৰু ঘৰৰ পৰা সোনকালে, মানে তাৰ এক্সাম হৈছে 10:30 পৰা আৰম্ভ হ'ব। আমি 9টা বজাতে ওলাইছোঁ ঘৰৰ পৰা। তো যাওঁতে অকণ টাইম লাগিব। তাৰ চেণ্টাৰ পৰিছে DPSত পৰিছে, যিহেতু সি কেন্দ্ৰীয় বিদ্যালয়ৰ ষ্টুডেণ্ট হয়। আমি ৰাস্তাটো সোমাইছোঁ, DPSৰ ৰাস্তাটো। আৰু এতিয়া পালোহি আৰু স্কুল, দিল্লী পাব্লিক স্কুল NCC হয় এখন। আৰু দেউতা আগেই উপস্থিত হৈ আছে। এতিয়া আমাৰ লগত অহা নাই, আচলতে স্কুটি লৈ আছে, যিহেতু দেউতা ডিউটি যাব লাগিব আকৌ। আৰু মাৰ লগৰ আন্টি গাড়ীখন আগলৈ ভৰাই দিবলৈ কৈছে। নমাই নাই। এইটো ল, দুখন দিব লাগিব। ব'লক আনি যাওঁ ব'লক। আৰু এইফালে ভাইটিহঁতক ক্লাছ টিচাৰে কিবা বুজাইছে, আচলতে ষ্টুডেণ্টবোৰক কেনেদৰে এক্সাম হলত সোমাব লাগিব, কেনেদৰে কি কৰিব লাগিব সকলোবোৰ। আৰু এতিয়া এজনকৈ টিচাৰে সিহঁতক সোমোৱাই দিছে আৰু সোমাব হ'ল আৰু টাইমটো মানে পালেহি আৰু এয়া গৈছে আৰু স্কুলখনৰ যে পৰিৱেশটো ইমান ধুনীয়া আৰু মানে বহুত ধুনীয়া আৰু কিবা এটা মনোমোহা পৰিৱেশ মানে। আৰু এৰিয়াটো যে বহুত ডাঙৰ। আৰু এইখন স্কুললৈ আজি মই প্ৰথম আহিছোঁ, এনেকৈ আগতে অহা নাই বাৰু। পৰিৱেশটো মানে বহুত ধুনীয়া। আৰু আমি ইয়াত এতিয়া সকলোৱে বহি আছোঁ। ইফালে আছে মা লগৰ আন্টি, সকলোবোৰ আছে আৰু ইয়াতে এতিয়া বহি আছোঁ। একেবাৰে ছুটি হ'লেহে এনেও আৰু ঘৰলৈ যাম সকলোৱে। ৰৈ আছোঁ তাকে। পূৰা চেলফি মাৰি আছে। কি কৈছে? আঙুলিটোকে লগা নাই দেখোন। কি হৈছে এইটো? চাহৰ জুতি। বাদ দিয়া, প্লেট চিলেট ক'ত হাততে লগ মিছ কৰি দিয়া। বা বাদাম লৈছে। বাদাম এই বাদামকেইটা চেনাইখিনিৰ লগত নুগুচিছোঁ। আৰু এই আন্টি কিবা আনিছে নহয়, এইটো কিন্তু আৰু এইফালে চাহ খাবলৈ আংকুলহঁতকো মাতিলোঁ, তেওঁলোককো চাহ দিলোঁ খাবলৈ।
এতিয়া আকৌ চাবলৈ আহিলোঁ স্কুলখনৰ পৰিৱেশটো গছ-গছনি আৰু সেইখিনি নতুনকৈ ৰুইছে আহিব আকৌ সেইবোৰ নতুনকৈ ৰুইছে গছজোপা ইমান মিহি চা ইমান ধুনীয়া চা ধুনীয়া কি তাল গছ নেকি ধুনীয়া দেই হৈছে নহয় চব ফলে আছে আমলখি আছে চব ফল মূলে আছে বগী জামুক আছে সেইজোপা নাৰিকল চাগে নাৰিকল গছ ফাইনেলি ভাইটিহঁতৰ এক্সাম শেষ হ'ল আমি এতিয়া ৰৈ আছোঁ গেটৰ মুখত আৰু এয়া বিবেকানন্দৰ ষ্টুডেণ্টবোৰ ওলাই আহিছে আৰু এতিয়া ঘৰলৈ বুলি গাড়ীত উঠিছোঁ আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিল আজিলৈ তেন্তে আহিছোঁ বাই